আমাৰ এই চুটি ছবিখনৰ উদ্দেশ্য অনিমেষ ভূঞাদেৱৰ আত্মাত অথবা তেওঁৰ পৰিয়ালৰ আৱেগত কোনো ধৰণৰ আঘাত দিয়া নহয়। আমি এই চুটি ছবিখনৰ যোগেদি এক বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ, যাতে এনেকুৱা ধৰণৰ ঘটনা দ্বিতীয়বাৰ নঘটে, যাতে আমি আৰু কোনো অনিমেষক হেৰুৱাব নালাগে। শেষত পুনৰবাৰ অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আৰু ক'ব আহিলা? এই মামাৰ ঘৰত গৈছিলোঁ। হয় নি? তুমি? এই মই এফালে গৈছিলোঁ, এই মোৰ লগত আছিলে। খবৰ খাতি ভাল? এই চলি আছে। তোমাৰ কাম বন কৰি আছে আজিকালি? কাম এতিয়া বৰ্তমান তিনিচুকীয়াত কৰি আছোঁ। তিনিচুকীয়াত? বহুত দূৰ নহয়। হ'লেও কি কৰিবা, যাবই লাগিব তিনিচুকীয়া। সেইটোতো হয়, কামটো কৰিব লাগিব ন? কৰিব লাগিব। মই লাগি আছোঁ আমাৰ ইয়াতে ওচৰতে টাউনত। টাউনত। আৰু এই তোমাৰ সংগঠন চংগঠনো কৰি আছোঁ। অঁ কৰিব লাগিব ন, জানাই নহয়, কাৰণ আজিকালি দেশৰ যি চিটুৱেশ্যন, সংগঠন নকৰিলে এয়া মোক পৰিলে কি হ'ল, কেনেকৈ পৰিলে? দুখ পালে নি? কেনেকৈ চলাই বাৰু? মই ভালকে তই ঠেলা মাৰি পেলাই আছ। মই কেতিয়া ঠেলা মাৰিলোঁ? ঠেলা মাৰি পেলাই দিছ। মই ঠেলা মাৰা নহয়, আপুনি পৰি গৈছে। এই বাইকখন চাইড কৰি দিয়ে। মই ঠেলা মাৰা নহয়, আপুনি নিজে পৰি গৈছে। কেনেকৈ আমি নিজে পৰি গৈছে? আমি দোকানৰ পৰা দৌৰি আহিলোঁ। তোমালোকে তেনেকৈ মিছা কথা নক'বা দেই। মই মিছা এটা ক'ত ক'লোঁ? আপুনিহে নিজে পৰিছে। মোৰ গাড়ীখন এটা বেয়া হৈছে ন, মই দুখ পাইছোঁ। কোনে কৰিছে? গাড়ীখন বেয়া হৈছে বুজি পাইছোঁ, আপুনি এইফালে চাইডত আহক, চাইডত আহক। আপুনি বাৰু দুখ পাইছে কেনেকৈ? আপুনি কি মদ খাই আছে আপুনি? মোৰ মন নাই হোৱা। তেতিয়া আপুনি পৰিলে কেনেকৈ? তোমালোকে পেলাই দিছা আকৌ। আৰে আমি কেতিয়া পেলালোঁ? তোমালোকে এতিয়া পেলাই দিছা। আমি পেলোৱা নাই নহয় আপোনাক। তোমালোকক খুন্দা মাৰিছে নেকি? আমাক শুনা মানে আপুনি নিজে নিজে ইয়াত পৰিছে, আকৌ আমি আহি পিনে আপোনাক উঠাইছোঁহে। নহয়, চব ভালৰ কাৰণে কিবা কৰিব। তোমালোকে মিছা কথা নক'বা দেই। আমি মিছা এটা কোৱা নাই, শুনক। আমি উঠাই দিছোঁ আপোনাক ভালকৈ। নহয়, তোমালোকে ঠেলা মাৰি পেলাই দিছা। শুনক দেউতা, আমি আপোনাক দেখি আহি উঠাইছোঁ, আপোনাৰ ভালৰ কাৰণে আহিছোঁ। আপুনি এতিয়া উল্টা ঠেলাটো ঠেলিলে নহ'ব নহয়। তোমালোকে পেলাই দিছা। মই পেলাই দিছোঁ। আমি কেনেকৈ পেলালোঁ? গাড়ীখন বনাই দিব লাগে। মইতো দুখ পাইছোঁ। আজিকালি মানুহক সহায় কৰিলে এনেকুৱা কথা দিয়ে। আপুনি যাওক যাওক, আপুনি যাওক। নাই নাই, তুমি গাড়ীখন বনাই দিব লাগিব। আৰে আমি আপোনাক পেলোৱাই নাই, আপুনি কেলৈ গাড়ী বনাই দিম? আপুনি নিজে কিনিছে বাইকখন। নাই, তোমালোকে ঠেলা মাৰি পেলাই দিছা। আমি কেতিয়া ঠেলা মাৰিলোঁ? আমি মাৰা নাই। এনেই কৈ যায়। তো এনেই পৰিছে, আপুনি নিজে পৰিছে, আমিতো পেলোৱা নাই আপোনাক। এই দোকানত মানুহ আছে ন, মানুহ চাই আছে নহয়। অ' দাদা, আমি পেলাইছিলোঁ নি? আমি নাই পেলোৱা নহয়, এখেতে নিজে পৰিছে ন। এতিয়া এখেতে কৈ আছে আমি পেলাইছোঁ। আপুনি যাওক, ঘৰত যাওক, যাওক। গাড়ীখন ব'লা ব'লা ব'লা, বাদ দিয়া ব'লা। আজিকালি মানুহক হেল্প কৰিব নালাগে, হেল্প কৰিলে এনেকুৱা কেছ হয়। নহয় এই মানুহখিনিয়ে দেখি আছে নহয়। আমি পেলোৱা নাই নহয়। আপুনি কথা শুনক, নিজে নিজে পৰিছে, আমি উঠাব কৈছোঁ, সেই মানুহজনে আমাক নামাৰিব প্লিজ প্লিজ। অসমীয়া হয় আপোনালোক বুজি পাইছে? অসমীয়া মুখত অসমীয়া অসমীয়া প্লিজ, আপোনালোক মোক নামাৰিব। আমি অসমীয়া হয়, আমি অসমীয়া হয়। প্লিজ নামাৰিব, বুজি পোৱা? অসমীয়া মই অসমীয়া হয় দাদা, প্লিজ মই অসমীয়া হয় দাদা, প্লিজ মোক নামাৰিব দাদা, প্লিজ 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 দাদা, প্লিজ মোক নামাৰিব, প্লিজ। মই আপোনালোকৰ ওচৰত ভিক খুজিছোঁ, মোৰ জীৱন ভিক্ষা দিয়ক দাদা, প্লিজ 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 মোক নামাৰিব দাদা, প্লিজ প্লিজ আপোনালোক দাদা
बोलो मैडम अपनी भाग तुम क्या कर रहा है बोलो